আজি বড়োলেণ্ডৰ যিটো ছেক্ৰেটাৰিয়েট ইয়াৰ কেম্পাছৰ ভিতৰতে 300তকৈ অধিক মানুহ বহিব পৰা এটা ভাল অডিটৰিয়াম নিৰ্মাণ কৰা আছে আৰু ছেক্ৰেটাৰিয়েটত বিভিন্ন ডিপাৰ্টমেণ্টৰ মিটিং হয় লগতে কোকৰাঝাৰ টাউনৰ মাজমজিয়াত তেনেকা বহি পেলাই মিটিং কৰিবলৈ ভাল ঠাই নাই যাৰ কাৰণে কেতিয়াবা CIT কেতিয়াবা বেলেগ ইনষ্টিটিউচনত যাব লগা হয় কলেজত যাব লগা হয় তো সেইকাৰণে আমি ইয়াত যাতে ভাল এটা অডিটৰিয়াম য'ত 300 মানুহ বহিব পাৰে আৰু এনি কাইণ্ড অফ সেমিনাৰ মিটিং ওয়াৰ্কশপ কৰিব পাৰে সেইটো ছেক্ৰেটাৰিয়েট কেম্পাছত বনাব বিচাৰিছোঁ কিন্তু সেইটো অকল আমাৰ ছেক্ৰেটাৰিয়েট বা গভৰ্ণমেণ্ট পাৰপছত নহয় সেইটো বিভিন্ন অৰ্গেনাইজেশ্যনবিলাক যিবিলাকে পজিটিভ বা ভাল মিটিং কৰিব যিসকলে কোনো নেগেটিভিটি নাই বা কন্ট্ৰভাৰ্চিয়েল কোনো ইস্যু নাই তেনেকা মিটিংবিলাকৰ কাৰণেও এই হলটোক ব্যৱহাৰ কৰিবলৈ দিয়া হ'ব এটা নিয়ম নীতিৰ মাজেৰে গতিকে আজি আমি আনন্দিত হৈছোঁ যে যোৱা 2-3টা বছৰত আমি যথেষ্ট মেল মিটিং কৰাৰ কাৰণে অসুবিধা হৈছিলে এই অডিটৰিয়ামটো নিৰ্মাণ হোৱাৰ পিছত আমাৰ এইখিনি সমস্যা সমাধান হ'ব এইটো 344 crore ঠিক আছে